আপুনি নিজাকৈ ব্যৱসায় আৰম্ভ কৰিব বিচাৰে নেকি? আৰ্থিক সমস্যাৰ বাবে থমকি ৰৈছে নেকি? ঋণ বিচাৰি হাবাথুৰি খাইছে নেকি? এতিয়া আৰু চিন্তা কৰিব নালাগে। বন্ধন বেংক এতিয়া দৰিদ্ৰ আৰু নিবনুৱাসকলৰ সাহস। আজি আমি আপোনালোকক কম এটা বিশেষ প্ৰতিষ্ঠানৰ নাম, যি প্ৰতিষ্ঠানে আপোনাক আপোনাৰ ব্যৱসায় আৰম্ভ কৰিবৰ বাবে কৰিব সহায়। অতি কম সময়ত কম নথি পত্ৰৰে ঋণ লৈ আৰম্ভ কৰিব পাৰিব ব্যৱসায়। নিবনুৱা আৰ্থিকভাৱে অক্ষম সকলো ক্ষেত্ৰত সহায় কৰি আহিছে এই প্ৰতিষ্ঠানটোৱে। এই প্ৰতিষ্ঠানটোৰ সহায়ত বহু লোক জিৰোৰ পৰা হিৰো হৈছে, বহু লোক স্বাৱলম্বী হৈছে। এই প্ৰতিষ্ঠানটোৰ নামেই হৈছে বন্ধন বেংক। হয়, তুলুঙীয়াস্থিত বন্ধন বেংক শাখাৰ পৰা লোকেশ্বৰ ৰায়ে ঋণ লৈ স্থাপন কৰিছে বিশাল কুকুৰা ফাৰ্ম। লোকেশ্বৰ ৰায় এতিয়া এজন সফল ব্যৱসায়ী। লোকেশ্বৰৰ সফলতাৰ বাবে বন্ধন বেংকে ব্যৱসায় আৰম্ভ কৰিবলৈ বৃহৎ ঋণ প্ৰদান কৰিছিল। সেই টকাৰে আজি লোকেশ্বৰ এজন সফল ব্যক্তি। ইয়াৰ উপৰিও তুলুঙীয়াস্থিত বন্ধন বেংক শাখাৰ পৰা জলি সূত্ৰধৰে ঋণ লৈ আৰম্ভ কৰিছে ব্যৱসায়। ঋণ লৈ প্ৰথমে কাপোৰৰ দোকান, তাৰপিছত চেণ্ডেলৰ দোকান আৰম্ভ কৰে। এতিয়া জলি সূত্ৰধৰ এজনী সফল ব্যৱসায়ী। সমগ্ৰ ৰাজ্যজুৰি অব্যাহত আছে বন্ধন বেংকৰ এই ঋণ প্ৰদানৰ ব্যৱস্থা। কি গাঁও কি চহৰ, সকলোতে অব্যাহত আছে এই ঋণ প্ৰদানৰ ব্যৱস্থা। সাম্প্ৰতিক সময়ত অতি কম সময়ত কম নথি পত্ৰৰে বন্ধন বেংকৰ পৰা ঋণ ল'ব পাৰি। বন্ধন বেংকৰ পৰা ঋণ লৈ কিছু লোকে সপোনৰ ব্যৱসায় আৰম্ভ কৰাৰ লগতে কিছু লোকক দিছে সংস্থাপনৰ বাট। বঙাইগাঁও জিলাৰ তুলুঙীয়াৰ বহু লোকেও বন্ধন বেংকৰ পৰা ঋণ লৈ স্বাৱলম্বী হৈছে। বন্ধন বেংকৰ পৰা ঋণ লৈ আৰম্ভ কৰিছে সপোনৰ ব্যৱসায়টো। শুনক তেওঁলোকৰ মুখৰ পৰা কেনেদৰে বন্ধন বেংকৰ পৰা ঋণ লৈ আজি এজন সফল ব্যৱসায়ী হ'ল। মোৰ নাম লোকেশ্বৰ ৰায়। আপোনাৰ ঘৰ হৰ্চনাখুলি প্ৰথম খণ্ড গুণিয়ালগুৰি। এই মুৰ্গী ফাৰ্মখন আপোনাৰ? হয়। কিমান দিন ধৰি চলাইছে? মোৰ প্ৰায় 2 বছৰে হ'ল আৰু। কিবা লোন লৈছে নেকি আপুনি? লোন এইবাৰ প্ৰথম লোৱা হৈছে বন্ধন বেংকৰ পৰা। লোন লৈ কি কৰিলে? এই মানে ফাৰ্মখনতে চলালোঁ, খটোৱালোঁ। মানে অসুবিধা হৈছিল চলাৰ কাৰণে। এইবাৰ লোন লৈ আৰু মানে ভালকৈ চলাব লাগছোন, আৰু যাতে বেংকে লোন দিয়ে। কিমান টকা লৈছে? 30,000। 30,000। অনাগত দিনত আৰু নিশ্চয় ল'ব। লোৱাৰ কাৰণে এইটো আগত মাৰি লওঁ। বহুত বেংকৰ পৰা আপোনালোকে বৰ্তমানে লোন দিয়ে, কিন্তু আপোনালোকে বন্ধন বেংকৰ পৰা কি ল'লে? বন্ধন বেংকটা আচলতে যোগাযোগটা হ'ল তুলুঙীয়াত। কিবা পইচা পাতি খৰচ পাতি নাই, একো দিব লগা হোৱা নাই, খালি কাগজ পত্ৰখিনি দিব লগা হৈছে। কিমান দিনৰ মাজত লোনটো পাইছে? মোটামুটি এসপ্তাহমানতে হৈছে। বহুতো মানুহৰ সপোন পূৰণ কৰিব নোৱাৰে, মানে টকাৰ অভাৱত। হয়। কি আহ্বান জনাব তেওঁলোকক? মানে এইটোৱে মানে টকা পইচা দি আমাক যিখিনি সহায় কৰিল, সেইটো সহায় বুলি ক'ব লাগিব। যদিও ঋণটা মানে পৰিশোধ কৰিবই লাগিব। এখন মানে ফাৰ্মখন চলোৱাত সুবিধা হৈছে, এইখিনিয়ে আৰু। বহুত মানুহো মানে বেকাৰ আছে বা কিবা কাম কৰিব বিচাৰি আছে বা ফাৰ্ম খুলিব, কিন্তু টকা নাই। কি আহ্বান জনাব? বন্ধনৰ ওচৰত গ'লে লোন পাবনে নাই? বন্ধনৰ ওচৰত গ'লে লোন পাব। সেই টকাখিনি আৰু সঠিক কামত ব্যৱহাৰ কৰিব লাগিব, তাৰপিছত উপকাৰ হ'ব। এতিয়াতো কিস্তিখিনি ভালদৰে দি আছে? কিস্তি দি আছোঁ সপ্তাহত। সমস্যাটো হোৱা নাই? সমস্যা বৰ্তমান হোৱা নাই। মই নেক্সট বাৰত মানে এটাই ক'ম যে এই কিস্তিটো মোৰ মাহিলী হোৱাৰ কাৰণে মানে আহ্বান জনাম আৰু কি বেংকক, যাতে নেক্সট বাৰত যিটো মোৰ লোন চেংচন হ'ব, যাতে মোক মাহিলী কৰি দিয়ে কিস্তিটো, সেইটোৱে আৰু কি। নমস্কাৰ, মোৰ নাম জলি সূত্ৰধৰ। দোকানখন আপোনাৰ? হয়। গাঁওখনৰ নাম কি? চাৰিপনীয়া। চাৰিপনীয়া। বন্ধনৰ পৰা কিমান দিন হ'ল লোন লৈ আছে আপোনালোকে? 3 বছৰৰ পৰা লৈ আছোঁ। বন্ধনৰ পৰা লোন লৈ দোকানখন ষ্টাৰ্ট কৰিছিল? হয়। বৰ্তমান কিমান লোন আছে? বৰ্তমান 2 লাখ। কি ক'ব? ধন্যবাদ জনাইছোঁ। বন্ধনৰ পৰা ইমানখিনি সুবিধা পাইছোঁ, লোন লৈ কিনে দোকানখন কৰিছোঁ, আগবাঢ়িব পাৰিছোঁ। ধন্যবাদ। কিস্তি দিয়াটো অসুবিধা হোৱা নাই? নাই। ল'ৰা ছোৱালী ভালদৰে লেখা পঢ়া কৰি আছে? হয়। অনাগত দিনত নিশ্চয় আৰু ল'ব? হয়। বৰ্তমান কিমান টকা লোৱা আছে? বৰ্তমান 2 লাখ। 2 লাখ লোৱা আছে। বন্ধন বেংকৰ নিশ্চয়কৈ লোন লৈ আপোনালোকে উপকাৰ হৈছে? হয়, যথেষ্ট উপকাৰ হৈছোঁ। আৰু বহুতো মানুহ নিবনুৱা যুৱক যুৱতী, বিশেষকৈ মহিলাসকল কিবা এটা কৰিব বিচাৰে, পইচাৰ অভাৱত কৰিব নোৱাৰে। হয়, সেইটো হয়। বিশেষকৈ মূলধনৰ প্ৰয়োজন, যিকোনো বিজনেছেই হওক বা যিকোনো কিবা এটা কৰিবৰ কাৰণে। বন্ধনৰ ওচৰত গ'লে নিশ্চয় মূলধন পাব। হয়, মূলধনটো পোৱাৰ পিছতহে আমি যিকোনো ব্যৱসায় আৰম্ভ কৰিব পাৰিম, সেইটোৱে।